শিশু বিজ্ঞানী হিচাপে মই শ্ৰী অংশুমান হাজৰিকাই আজি ইংৰাজী 7 ডিচেম্বৰ 9:18 বজাত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ আৰু সহযোগী অনুষ্ঠানৰ পবিত্ৰ পতাকাৰ তলত সমবেত হৈ বৈজ্ঞানিক মানসিকতাৰে শুদ্ধ চিত্তে শপত গ্ৰহণ কৰোঁ যে 29 সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ বিশ্বনাথ জিলাৰ নিয়মানুৱৰ্তিতা আৰু শৃংখলা প্ৰতিদিনতে মই পালন কৰি চলিম। মই মোৰ পৰিয়াল প্ৰতিবেশী আৰু সহপাঠীসকলৰ মাজত মোৰ সাধ্যানুসৰি বিজ্ঞান শিক্ষাৰ সজাগতা বৃদ্ধি কৰি ইয়াৰ চৰ্চা প্ৰসাৰ আৰু প্ৰচাৰৰ অৰ্থে নিজকে নিয়োজিত কৰিম আৰু মোৰ সহপাঠীসকলকো উৎসাহিত কৰিম। কোনো কাৰণতে কুসংস্কাৰ অন্ধবিশ্বাস আৰু অনৈতিক কাৰ্যক প্ৰশ্ৰয় নিদিম তথা সকলোৰে মাজত বিজ্ঞান মনস্কতা গঢ়ি তুলিবলৈ যত্নপৰ হ'ম। সমাৰোহত প্ৰতিযোগিতাৰ মনোভাৱেৰে নহয় সহযোগিতাৰ দৃষ্টিভংগীৰেহে মই অংশগ্ৰহণ কৰিছোঁ। মই মোৰ ব্যক্তিগত জীৱনতো এইবোৰ সিদ্ধান্তহে ল'ম যিবোৰে সমাজৰ দহৰ কল্যাণ সাধন কৰে, পৰিৱেশ ৰক্ষা কৰে আৰু জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ ৰাখে। অনাগত দিনবোৰতো মই বিজ্ঞান শিক্ষাৰ এগৰাকী সেৱক সংগঠক হৈ সমাজৰ বাবে হিত সাধন কৰি কাম কৰাৰ প্ৰতিশ্ৰুতিৰে আজিৰ সমাৰোহৰ শুভ মুহূৰ্তত শপত গ্ৰহণ কৰিলোঁ। মহাবিদ্যালয়ৰ ডক্টৰ হেমেন চৌধুৰী, ডক্টৰ নেও আৰু আমাৰ শিশু বিজ্ঞান জিলা সমাৰোহৰ জিলা সমিতিৰ বিভিন্ন সদস্যসকল আৰু বিশেষকৈ আজি অতি মৰমৰ আমাৰ শিশু বিজ্ঞানীসকল বিভিন্ন বিদ্যালয়ৰ পঢ়া 12টা প্ৰকল্প আমাৰ ৰাজ্যিক পৰ্যায়ৰ আমি অনাদিত সময় কোৱাৰ দৰে আমি ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান এটা ইয়াত পাতিবলৈ সক্ষম হৈছোঁ। গতিকে আমি বেছি কথা নকওঁ, আমি যিমান শপত বাক্য পাঠ কৰিছোঁ, শপত বাক্যত আমি কি কৰিব লাগে সেই কথাখিনি ওলাইছে আৰু আমাৰ আজিৰ বিষয়টো হ'ল চায়েন্স ফৰ ছাষ্টেইনেবিলিটি, মানে বহনক্ষম জীৱন যাপনৰ বাবে বিজ্ঞান, হয়নে? আৰু এইটো আমি ইতিমধ্যে যিহেতু 12টা দল নিৰ্বাচিত হৈছে, আমাৰ জিলাৰ এইকেইটা শ্ৰেষ্ঠ, তাৰ মাজৰ পৰা ৰাজ্যিক পৰ্যায়ত আমি আহি ইয়াত উপস্থিত হৈছোঁ আৰু আমি ৰাজ্যিক পৰ্যায়ৰ পৰা নিৰ্বাচিত হ'বৰ বাবে ইয়াত প্ৰয়াস চলাম। আৰু এই প্ৰয়াস চলাত আমি শপত খাইছোঁ যে আমি প্ৰতিযোগিতাৰ দৃষ্টিভংগীৰে নহয়, বিজ্ঞান প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে, বিজ্ঞান মানসিকতা গঢ়াৰ বাবেহে আমি কাম কৰিম। গতিকে সেই গোটেই কথাখিনি মনত ৰাখি আৰু ভৱিষ্যতেও আমি বিজ্ঞানক জীৱন যাপনৰ বাবে ব্যৱহাৰ কৰিম, নিজৰ ভিতৰত আমি কি কৰিম, স্থান দিম বিজ্ঞানক আৰু জীৱন পৰিচালনা কৰাৰ ক্ষেত্ৰত বিজ্ঞান সদায় ব্যৱহাৰ কৰিম। আমি কোনো ধৰণৰ অন্ধবিশ্বাস বা কুসংস্কাৰৰ প্ৰতি আমাৰ এতিয়াও কোনো ধৰণৰ দুৰ্বলতা থাকিব নালাগিব। এইটো এদিনত নহয়, তোমালোকৰ বয়স কম, এতিয়াৰ পৰা এইটো আৰম্ভ কৰিলে পূৰ্ণপ্ৰাপ্ত বয়সত তোমালোকে সম্পূৰ্ণৰূপে সংস্কাৰমুক্ত, মানে কি কয়, অন্ধবিশ্বাসমুক্ত এটা জীৱন পাব। সেইটো জীৱন যাপনৰ এটা সুযোগ লোৱাটো মানৱ জীৱনৰ কাৰণে এটা অতি প্ৰয়োজনীয় কথা। গতিকে এই গোটেই কথাখিনি মনত ৰাখি তোমালোক আটায়ে ৰাজ্যিক পৰ্যায়ৰ এই অনুষ্ঠানটোত সম্পূৰ্ণ দৃঢ়তাৰে মুক্ত মানে নিজৰ প্ৰকল্প উপস্থাপন কৰিবা আৰু যাতে আমি ৰাজ্যিক পৰ্যায়ত জিলিকি উঠি সৰ্বভাৰতীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰাৰ আমি সুযোগ এটা লাভ কৰিব পাৰোঁ। তাৰ বাবে সকলোৰে মই শুভেচ্ছা আৰু তোমালোকে এই পৰ্যায়লৈ উন্নীত হ'বৰ পৰা যি প্ৰচেষ্টা কৰিলা, সেই প্ৰচেষ্টাত সফল হোৱাৰ বাবে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আমি আজি আবেলিলৈ
ভাল খবৰ নিশ্চয় পাম। কাইলৈ ফলাফল আমি নিশ্চয় পাম আৰু সেই আশা ৰাখি সুফলাফলৰ আশা ৰাখি পুনৰবাৰ তোমাৰ কাইলৈ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। এতিয়া আমাৰ এতিয়া অকণমান হেৰি আছে তাৰমানে আমাৰ যিসকলে ডিষ্ট্ৰিক্ট লেভেল আমাৰ যিখিনি হ'ল 150টা প্ৰকল্প আমাৰ নিৰ্বাচিত মানে হৈছিলে। আটাইতকৈ ভাল লগা খবৰটো হৈছে কি বহুত জিলাই তাৰমানে আমাৰ প্ৰকল্পসমূহৰ সংখ্যা সীমিত, কিন্তু বিশ্বনাথ জিলা যেনেকৈ আগতে অসমত 300 শতাধিক প্ৰকল্প কৰি শ্ৰেষ্ঠ জিলা হৈছিলে, শ্ৰেষ্ঠ মেগাজিন হৈছিলে, গতিকে এইবাৰ আমাৰ অনলাইন মাধ্যমতো 150 শতাধিক প্ৰকল্প আহিছে। হ'ব পাৰে গুণগত মানদণ্ড কম বেছি, কাৰণ সময় কম, একে কম সময়তে এমাহো সময় পোৱা নাই, কাৰণ স্কুল খুলিছে আমাৰ নৱেম্বৰ অক্টোবৰ নেকি অক্টোবৰ খুলিছে, গতিকে আমি অক্টোবৰ নৱেম্বৰ হ'লেই তথাপি আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলে প্লেটফৰ্মখন দিছে তাক তথাপিও শিক্ষক ধন্যবাদ জনাইছোঁ। আৰু লগতে এই কম সময়তে যে ইমানখিনি প্ৰকল্প চাই তাৰ পৰা 12টা উলিয়াই আমাৰ ৰাইজে আজি চালে অসমে প্ৰতিনিধিত্ব কৰি আছে, সেইটো তোমালোকে মন কৰিবা। বহুতে ভাবি আছে বিশ্বনাথ জিলাই প্ৰতিনিধিত্ব কৰিছে আহিলে নহয়, কালিৰে পৰা 6-7 কালি আৰু আজি অসমে অল ইণ্ডিয়া লেভেলত প্ৰতিনিধিত্ব কৰি আছে। এই কম্পিটিশ্যনটো ডিষ্ট্ৰিক্ট লেভেল নহয়, ষ্টেট লেভেল। 362টা প্ৰকল্পৰ ভিতৰত তোমালোকৰ 26 প্ৰজেক্ট চিলেক্ট হ'ব নেশ্যনেল লেভেল। গম পাইছানে? নেশ্যনেল লেভেল, তোমালোকে নেশ্যনেল লেভেল মানে কমপ্লিট কৰি আছে, ডিষ্ট্ৰিক্ট লেভেল নহয় এইখন। ডিষ্ট্ৰিক্ট লেভেল, ষ্টেট লেভেল। ইয়াৰ পৰা তোমালোকে নেশ্যনেলৰ কাৰণে যাবা, আৰু সেই নেশ্যনেলখনো হয়তো এনেকৈ হ'ব পাৰে বা গুৱাহাটী হ'ব পাৰে। যি নহওক, এই যে তোমালোকক চালি আৰু চাবা তোমালোকে যিসকলে প্ৰকল্প কৰিছা তেওঁলোকে গম পাইছা যে কি হ'ল, চাৰ্ট পেপাৰ বনাওঁতে ভুল হৈছে, চাই শুদ্ধ কৰি দি আছে, বহি শুদ্ধ কৰি আছে, কাটি আছে। এই তাৰ আৰু মূল মানুহ কেইজন আছে, এজন আমাৰ উপস্থিত আছে ডক্টৰ প্ৰশান্ত নেওগ ছাৰ, ছাৰটো চিনাকি হ'লে হ'ল উঠক ছাৰ। তাৰপিছত আমাৰ মনোজ কুমাৰ শৰ্মা ছাৰ, তেওঁ কলেজত দ্বিতীয় ডক্টৰ ৰত্নকিংকৰ গোস্বামী ছাৰ, হেমেন্দ্ৰ চৌধুৰী ছাৰটো গোটেই কমিটিখনে তেওঁ সভাপতি, ডক্টৰ দেৱাশিষ শৰ্মা তেওঁ শৈক্ষিক সমিতিৰ আমাৰ সমন্বয়ক হয়। ছাৰ আৰু হেমেন্দ্ৰ ছাৰৰে ফল তোমালোক 12টা প্ৰকল্প। গতিকে মই আমাৰ আজি ডক্টৰ চিন্তামণি শৰ্মা ছাৰৰ, কাৰণ যিহেতু এটা সময়ত তেখেতে বিচাৰক আছিলে, সফল ব্যক্তি আছিলে, গতিকে ছাৰৰ দ্বাৰাই আমাৰ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰৰ যিসকল ব্যক্তি আমাৰ বিশেষকৈ প্ৰশান্ত নেওগ ছাৰ, ৰত্নকিংকৰ গোস্বামী ছাৰ, মনোজ কুমাৰ শৰ্মা ছাৰ, গতিকে এওঁলোকৰ বাকী কলেজো আছে, আমাৰ বিশ্বনাথ কলেজো আছিলে, কিন্তু আমাৰ যিহেতু এবাৰ কম সময় হ'ল, 6 কলেজৰ সকলো তেওঁলোকক আনিব নোৱাৰিলোঁ। গতিকে মই চিন্তামণি শৰ্মা ছাৰৰ হতুৱাই আমাৰ এগ্ৰিকালচাৰ কলেজৰ বিশিষ্ট ইভালুৱেটৰসকলক এখন প্ৰমাণ পত্ৰ দিবৰ কাৰণে অনুৰোধ জনালোঁ। গোটেই দিব একেবাৰে হয় হয় হয়। তাৰমানে ইমান ব্যস্ততাৰ মাজতো বহুখিনি তোমালোকক কৰি দিছে, মানাত সুযোগ ফিজিকেলি আমি দেখা নাই, আজি দেখিলোঁ, সেইকাৰণে আহিছোঁ। আপুনি 2 মিনিটত কৈ থাকক, আপুনি এটা মডেলৰ বৰ সাংঘাতিকভাৱে লাগি আছে। 2 মিনিট আপুনি কওক, 1 মিনিটতে কওক। আজি অনুষ্ঠানৰ সভাপতি কলেজৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ শিক্ষকসকল, আচলতে ক'বলগীয়া বিশেষ নাই, এইখিনি সময়ত মই মাত্ৰ কৈছোঁ যে সকলোকে শুভেচ্ছা জনাইছোঁ যে আমি আৰু আগবাঢ়ি যাব পাৰোঁ, আৰু আমি আজি এইখিনিত আহি পোৱাটো এটা আমাৰ এটা সফলতা। সেইকাৰণে মই অভিনন্দন জনাইছোঁ, আৰু আমি যি কৰিবলৈ গৈ আছোঁ তাৰ কাৰণে মই সকলোকে শুভেচ্ছা জনাইছোঁ। গতিকে দীঘলীয়া নকৰি বেগম, মই চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছোঁ। এই মোৰ সহকাৰী অনিতা বসুমতাৰী, আমাৰ প্ৰকল্পৰ তত্ত্বাৱধায়ক যাদৱ চন্দ্ৰ সাহা। আমাৰ প্ৰকল্পৰ নাম বজাৰত উপলব্ধ মৃদু পানীয় আৰু নাৰিকল পানীৰ এক তুলনামূলক অধ্যয়ন। বৰ্তমান সময়ত আমি যিবিলাক খাই আছোঁ বজাৰত, চফ্ট ড্ৰিংক, স্প্ৰাইট আদিবিলাকত কি কি ভাল বস্তু থাকে তাৰ বিষয়ে আমি নাজানো। সেইটো কাৰণে আমি এই প্ৰকল্পটো বাছি ল'লোঁ। আমাৰ প্ৰকল্পৰ উদ্দেশ্যবিলাক হৈছে: 1 নম্বৰ, বজাৰত উপলব্ধ মৃদু পানী ব্যৱহাৰ সম্পৰ্কে এক অধ্যয়ন। বজাৰত উপলব্ধ 2 নম্বৰ, বজাৰত উপলব্ধ সময় এনেধৰণৰ আছিলে, আপোনালোকে বজাৰত উপলব্ধ মৃদু পানী ব্যৱহাৰ কৰেনে? 2 নম্বৰ, আপোনালোকে বজাৰত উপলব্ধ মৃদু পানী ব্যৱহাৰ কৰাৰ পাছত বটলসমূহ কি কৰে? 3
গৰমৰ দিনত আপোনালোকে ব্যৱহাৰ huge quantity of plastic on roadside. Such burning of plastic daily has in turn lead to pollution to the environment by emitting carbon dioxide and other gases. Carbon dioxide being one of the predominant pollutant has various ill effects such as low air quality, respiratory disease, cardiovascular illness, etc. Thus, to make the people aware about the ill effect of burning plastic and emission of carbon dioxide, the need of this project has an immense importance. Now let us move on to our work plan and methodology. So our project is a survey mode and hence respective measures should be undertaken for its long-term solution. At the same time, frequent and close follow-up by government is necessary so that the sustainable development goals could be achieved faster. Now let us move on to our solution of the problem. চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ফলত সাধাৰণ মানুহ বিভিন্ন বীজাণুজনিত ৰোগৰ পৰা নিৰাপদ হৈ থাকে আৰু এই প্ৰকল্পটোৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত কোভিড মহামাৰীৰ সময়ত দেখা পোৱা গৈছে যে হেণ্ড চেনিটাইজাৰ গুৰুত্ব অপৰিসীম আৰু ই প্ৰাকৃতিকভাৱে উপলব্ধ নহয় আমাৰ দ্বাৰা পিছপৰা অঞ্চলসমূহত সৰহসংখ্যক লোক কৃষিজীৱী আৰু নিৰক্ষৰ হোৱাটোকে নিজৰ স্বাস্থ্য সম্পৰ্কে সচেতন নহয় বহুতে অধিক মূল্য দি হ'লেও বজাৰ বা ৰাসায়নিক পদ্ধতিৰে সংৰক্ষিত বীজ কিনি আনি খেতি কৰা আৰম্ভ কৰিছে বহনক্ষম জীৱন যাপনৰ বাবে আমাৰ ব্যৱহৃত খাদ্য স্বাস্থ্যসন্মত আৰু খাদ্য উৎপাদনৰ বাবে ব্যৱহৃত পদ্ধতি পৰিৱেশ অনুকূল হ'ব লাগে গতিকে এই ক্ষেত্ৰত পৰম্পৰাগত পদ্ধতিৰ বীজ সংৰক্ষণ অতি প্ৰয়োজনীয় কাৰণ ৰাসায়নিক পদ্ধতি ব্যৱহাৰে মাটি পানী আৰু বায়ুৰ গুণাগুণ নষ্ট কৰি জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিছে কিন্তু থলুৱা পদ্ধতিৰ সংৰক্ষণ ব্যৱস্থাত সকলো বস্তু আমাৰ ওচৰে পাজৰে পোৱা যায় বিশেষকৈ আমি যদি পৰম্পৰাগত পদ্ধতিৰে বীজ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰোঁ তেন্তে আমি জৈৱ বৈচিত্ৰ্যতা বৰ্তাই ৰাখিব পাৰোঁ আৰু লগতে আমাৰ পৃথিৱীখনৰ পৰিৱেশ প্ৰদূষণৰ পৰা ৰক্ষা কৰিব পাৰোঁ ইয়াৰ পিছতে আমাৰ পৰম্পৰাগত পদ্ধতিৰে বীজ সংৰক্ষণৰ বিভিন্ন প্ৰক্ৰিয়া বীজ সংৰক্ষণৰ উত্তম স্থান হৈছে ভঁৰাল সাধাৰণতে মাটিৰ ওপৰত সজা এটা বাঁহেৰে নিৰ্মিত চাংঘৰ ভঁৰালৰ ভিতৰফালটো ভালদৰে গোবৰ মাটি লেপি পৰিষ্কাৰ কৰি লোৱা হয় আৰু ভঁৰালত যিকোনো বীজ থোৱাৰ আগতে বীজসমূহ ভালদৰে শুকুৱাই তাৰ মাজত মেলি থোৱা হয় আৰু বীজৰ মাজে মাজে শুকান নিমপাত থৈ দিয়া হয় যাতে তাত পোক পতংগই আক্ৰমণ কৰিব নোৱাৰে আৰু ফুটি আক্ৰমণ কৰিব নোৱাৰাকৈ তাত ফলীয়া তুঁহ ওপৰত ছটিয়াই দিয়া হয় বীজ সংৰক্ষণৰ উত্তম স্থান হৈছে তুঁহ তথ্য সংগ্ৰহ কৰিছোঁ দ্বিতীয়তে আমি আৱাসস্থলী বিচৰা আৰু যান্ত্ৰিক সঁজুলিৰ লগতে আন কিছুমান প্ৰয়োজনীয় সামগ্ৰী ক'ৰ পৰা সংগ্ৰহ কৰিম তাৰ পৰিকল্পনা কৰিলোঁ আৰু তৃতীয়তে আমি লাভ কৰা তথ্যসমূহ আমাৰ তত্ত্বাৱধায়ক শিক্ষকৰ সৈতে আলোচনা কৰিলোঁ আমাৰ কাৰ্যপদ্ধতিসমূহ সেইখনে ছিগনেল পঠিয়াই যায় কোনো ব্যক্তিয়ে সেই 1 মিটাৰ ডিষ্টেঞ্চৰ ভিতৰলৈ আহিছে তেতিয়া সেই মাডাৰ বৰ্ডখনে বাজাৰটোলৈ এটা ছিগনেল পঠিয়াব যে কোনো ব্যক্তি 1 মিটাৰৰ ডিষ্টেঞ্চতকৈ ওচৰলৈ আহিছে তেতিয়া সেই বাজাৰটো অট'মেটিকলি চাউণ্ড মাৰিব আৰু মানুহজনক সতৰ্ক কৰি দিব তাৰপিছত এইটো 12 ঘণ্টা যদি ৰখা হয় তাৰ বাবে উপযোগী বেছি হয় এইটো যদি আমি ভালদৰে মিহলো কৰোঁ তেন্তে ইয়াৰ বীজলোৱা বীজখিনি ভালদৰে উৰাই আমাৰ এতিয়া লাহে লাহে আমাৰ বীজলোৱা বীজখিনি শিমলু গছৰ ছালৰ পৰা ওলাই আছে আমি চেম্পুৰ দলে এয়া হৈ গৈছে এইখিনি বীজখিনি চেকি উলিয়াই দিব লগা আৰু উফি নাইকিয়া কৰাটো সহায় কৰে আৰু চুলি সৰা উজ্জ্বলতাও বাঢ়ি গ'ল ভালেই বনাইছে কাৰণ যিখিনি উপাদান ব্যৱহাৰ কৰিছে তাত বেছি টকা পইচা খৰচ কৰিব নাহে কেৱল তুমি চিন্তা কৰিব লাগিব শিমলু গছৰ ছাল অকল কোমলীয়া অংশ লৈছে তল দেখাই তলত দেখাই বাইদেউ আছে তোমালোকে এইটো চিন্তা কৰিব লাগিব যে ছালখিনি সংগ্ৰহ কৰোঁতে যাতে গছডাল নমৰে আৰু বাকী উপাদানখিনি গছডাল মৰি যাব নেকি ছাল সংগ্ৰহ কৰোঁতে আমাৰ ফালৰ পৰা স্বাগতম জনাইছোঁ মই ইভলিনা বৰাই আৰু মই মৌমিতা ৰাজভাই সকলোকে স্বাগতম জনাইছোঁ 2021 বৰ্ষৰ প্ৰকল্পৰ যি বিষয়
নিৰ্বাচন কৰি দিয়া হৈছিল সেই বিষয়ৰ ওপৰত অধ্যয়ন কৰি আমি এটা প্ৰকল্প যুগুত কৰিছিলোঁ। আমাৰ প্ৰকল্পটিৰ নাম হৈছে পলিথিন আৰু প্লাষ্টিক বটলৰ পুনৰ ব্যৱহাৰে ৰছী প্ৰস্তুত। প্ৰকল্পটি আমাৰ বিদ্যালয়ৰ শিক্ষক দীপক হাজৰিকা ছাৰৰ তত্ত্বাৱধানত আমি নিৰ্মাণ কৰিছিলোঁ। আমাৰ তাৰ পাছতে আমি অন্য চহৰ মানুহৰ ঘৰত এবছৰত ব্যৱহৃত ৰছী এৰাল বা প্ৰভাৰ যি প্ৰয়োজন হয় সেই প্ৰয়োজন হোৱা ৰছী এৰাল বা প্ৰভাৰ আমি এখন সাৰণী প্ৰস্তুত কৰিছিলোঁ। সেই সাৰণীখনত আপোনালোকে লক্ষ্য কৰিলে দেখা পাব যে প্ৰথম ঘৰত 1 কেজি, দ্বিতীয় ঘৰত 2 কেজি, তৃতীয় ঘৰত 1 কেজি, চতুৰ্থ ঘৰত 500 গ্ৰাম, পঞ্চম ঘৰত 500 গ্ৰাম আৰু ষষ্ঠ ঘৰত 1 কেজি, মুঠ 6 কেজি। আমি প্ৰস্তুত কৰা ৰছীৰ কাৰ্যপ্ৰণালী আমি যি ৰছী প্ৰস্তুত কৰিছিলোঁ এইডাল ৰছী এই মৰাপাট ৰছীডালৰ লগত আমি প্লাষ্টিকৰ যি বটলৰ সংগৃহীত ৰছী আৰু পেলনীয়া পলিথিনৰ যি ৰছী সেই ৰছী গুন্দি বা পকাই আমি এই ৰছী প্ৰস্তুত কৰিছিলোঁ। যেনেদৰে বহাগ বিহুত তৰা গছৰ যি পাত দি ৰছী প্ৰস্তুত কৰা হয় ঠিক তেনেদৰে আমি এই ৰছী প্ৰস্তুত কৰিছিলোঁ। এই ৰছীত ব্যৱহৃত মৰাপাট, প্লাষ্টিকৰ বটল আৰু পলিথিনৰ আমি শতকৰা পৰিমাণ তলত পাইচিত্ৰত দেখুওৱা হৈছে। আমি শতকৰা 50% মৰাপাট আৰু 30% সংগৃহীত ৰছী আৰু 20% পলিথিন। ইয়াৰ লগতে আমি এয়াই হৈছে আমাৰ প্ৰস্তুত কৰা ৰছীডাল। তাৰ পাছতে আহিল বটল লাগিব, আমাক প্লাষ্টিকৰ বটল লাগিব। বটলো আমাক 1 কেজি লাগিব। 1 কেজি যিহেতু আমি কাষৰ মানুহৰ ঘৰৰ পৰাই সংগ্ৰহ কৰা হৈছে গতিকে তাত মূল্যৰ প্ৰয়োজন নাহে। তৃতীয়তে আমাক প্ৰয়োজন হ'ব পলিথিন বেগ। পলিথিন বেগো আমাক লাগিব 1 কেজি। 1 কেজিত ঠিক বটলৰ দৰে ইয়াতো পইচাৰ কথা নাহে। মুঠতে 7 কেজি প্লাষ্টিকৰ 7 কেজি ৰচিদ হয় 250 টকা। কিন্তু তাৰোপৰি যদি আমি দৈনিক এজন কৰ্মচাৰীৰ হাজিৰা খৰচ হিচাপে যোগ দিওঁ 400 টকা তেতিয়াহ'লে 250ৰ লগত 400 যোগ দি পাওঁ আমি 650 টকা। গতিকে আমাৰ 7 কেজি ৰচিদ খৰচ হয় 650 টকা। আনহাতে ইয়াকে নকৰি যদি আমি বজাৰত ৰছী কিনিবলৈ যাওঁ তেন্তে হ'লে বজাৰত 1 কেজি ৰছীৰ দাম 170 টকা হিচাপে 7 কেজি ৰছীৰ দাম হয়গৈ 1190 টকা। মুঠতে আমি প্ৰস্তুত কৰা ৰচিদ আমি প্ৰস্তুত কৰা ধৰণে আপোনালোকেও যদি ৰছী প্ৰস্তুত কৰে তেন্তে হ'লে ইয়াত 540 টকা লাভ হয়। দেখা যায় যে এনেধৰণৰ ৰছী প্ৰস্তুত কৰিলে পৰিৱেশ প্ৰদূষণ হ্ৰাসৰ উপৰিও আৰ্থিক লাভালাভ পোৱা যায়। বৰ্তমান অসমৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰতিনিধিত্ব কৰিছে নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় হীৰকজ্যোতি বৰাৰ প্ৰকল্প সামাজিক দূৰত্বৰ যিটো বৰ্তাই ৰখা সঁজুলি আৰু পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰক্তোৎপল বৰাই যিটো কৰা প্ৰকল্প আমাৰ থলুৱা পদ্ধতিৰে বীজ সংৰক্ষণৰ। গতিকে এই দুয়োটা প্ৰকল্পই যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব পাৰে, বিশ্বনাথ জিলাৰ লগতে অসমৰ সন্মান কঢ়িয়াই নিব পাৰে, প্ৰথম টপ 10 বুলি কয় টপ 10ৰ ভিতৰত স্থান লাভ কৰি পেলাই অসমক যাতে আৰু মানে আগুৱাই নিব পাৰে আৰু তেওঁলোকক অনুপ্ৰেৰণা হিচাপে লৈ পেলাই আমাৰ জিলাখনৰ বাকী সকলো শিশুসকল আগবাঢ়ি আহক। গতিকে এই প্ৰত্যেকটো দলতে ৰক্তোৎপলৰ লগত তাৰ সহকৰ্মী এজন আছে, আমাৰ হীৰকৰ লগতো আমাৰ সহকৰ্মী আছে। গতিকে এই 4গৰাকী শিশু বিজ্ঞানী লগতে তেখেতসকলৰ 2গৰাকী তত্ত্বাৱধায়ক শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ অধ্যক্ষ আমি আমাৰ জিলা শিশু বিজ্ঞান সমাৰোহৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ যাতে আৰু আগবাঢ়ি যাওক আৰু জিলাখনলৈ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনক। ধন্যবাদ।